কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে, মই ভালে আছোঁ। আৰু আজি এতিয়া দুপৰীয়া পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া বাজে 1:15 আৰু ইয়াতে মই মাংস বহাইছোঁ, মাংস বনি আছে। তাৰপিছত আছে আৰু ভাইটি এজন আহিব ভাত খাবৰ কাৰণে, চাই থাকক। এয়া মোৰ পাকঘৰৰ অৱস্থা, চব ওলট পালট হৈ আছে আৰু গৰমৰ কাৰণে ইয়াতে চাওক হৈ আছে, যিহেতু মোৰ গাইছ চাওক আমাৰ মেকুৰীটো কিমান জমিদাৰ, পাকাত নবহে। ইয়াতে মই বহি আছোঁ পাকাত বাৰান্দাত, আৰু ইয়াক চাওক টুলৰ ওপৰত বহি আছে। আৰু অকল বহি থকা নাই, মাজে মাজে বহিছে ৰাতিৰ খানা দানাৰ যোগাৰ। তো মই কেতিয়াও মানে ছাগলী মাংস বনোৱা নাই, এইটো বস্তু মই বেয়া পাওঁ। তথাপি আজি ট্ৰাই কৰিছোঁ। আৰু এতিয়া ইয়াতে আলুখিনিও দি দিলোঁ। তাৰপিছত নেমু ৰস অকণমান চেপি দিছোঁ। নেমু ৰস দিলে বোলে চেণ্টটো নাথাকে। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি